নমস্কাৰ বন্ধুসকল, মোৰ নাম সৌৰভ আৰু আপোনালোকে চাই আছে সৌৰভ টেক। জিঅ'য়ে লৈ আহিছে 15 আগষ্টৰ ধামাকা অফাৰ। হয়, আপুনি 141 টকা দি লৈ যাব পাৰে জিঅ' ফোন 2। এই সৰু সৰু কিপেড থকা মোবাইলটো যে দেখা পাই আছে, এইটোৱে জিঅ' ফোন 2। মোবাইলটো চালে ব্লেকবেৰীৰ কথা মনত পৰে। ব্লেকবেৰী আগত এনেকুৱা মোবাইল লঞ্চ কৰিছিল, কিন্তু তেতিয়া ব্লেকবেৰীৰ এই মোবাইলগিলাৰ দাম বহুত আছিল। কিন্তু জিঅ'য়ে বৰ্তমান সেম এনেকুৱা মোবাইলে লঞ্চ কৰিছে মাত্ৰ 141 টকাত। মোবাইলটো বহুত আগতে লঞ্চ হৈছিল, কিন্তু জিঅ'ৰ যিটো বৰ্তমান অফাৰ দিছে, সেই অফাৰ মতে মোবাইলটো আপুনি ঘৰত লৈ যাব পাৰে মাত্ৰ 141 টকাত। এতিয়া যদি মেইন পইণ্টত যাওঁ, কথাটো হ'ল মোবাইলটোৰ দাম 2999 টকা আৰু ইমানেই টকা দিব লাগিব, কিন্তু এতিয়া দিব নালাগে। এতিয়া মাত্ৰ 141 টকা দিয়ে মোবাইলটো ঘৰত লৈ যাব পাৰে আৰু বাদ বাকী পইচাটো দিব লাগিব EMI-ত। EMI মানে মাহে মাহে আপোনাৰ বেংকৰ পৰা সেই পইচাটো কাটিব আৰু ডেলিভাৰী চাৰ্জ ল'ব 99 টকা। EMI-ৰ যদি কথা কওঁ, আপুনি যদি 3 মাহৰ প্লেন লয়, তেনেহ'লে মাহে মাহে দিব লাগিব 1056 টকা আৰু 6 মাহৰ যদি লয়, তেনেহ'লে মাহে মাহে দিব লাগিব 537 টকা আৰু 9 মাহৰটো দিব লাগিব 364 টকা আৰু বেষ্ট যিটো 12 মাহৰটো, সেইটো মাহে মাহে দিব লাগিব 278 টকা। এতিয়া চাওক কেনেকৈ আপুনি সেই মোবাইলটো অৰ্ডাৰ কৰিব পাৰে। জিঅ' ফোন 2ৰ ৱেবছাইটটো মই ডিছক্ৰিপশ্যনত দি দিম, যাৰ ফলত আপুনি ডাইৰেক্ট সেই ৱেবছাইটত গুচি যাব। নহ'লে আপুনি গুগলত চাৰ্চ কৰিব জিঅ' ফোন 2, একেবাৰে ওপৰত থকা ৱেবছাইটটোত ক্লিক কৰিব। আপোনাৰ যদি মাই জিঅ' থাকে, তেনেহ'লে তাতে যাব, নহ'লে ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। পাছত দেখা পাব যে জিঅ' ফোন আছে আৰু জিঅ' ফোন 2 আছে। তো জিঅ' ফোন 2ত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছত বাই নাওত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি যিটো জেগাত মোবাইলটো অৰ্ডাৰ কৰিব খুজি আছে, সেইটো জেগাত যদি মোবাইলটো নাহে, তেনেহ'লে এইটো দেখাব, আৰু যদি আহে তেনেহ'লে এড টু কাৰ্টত ক্লিক কৰিব। কৰি আপোনাৰ এড্ৰেছ, মোবাইল নাম্বাৰ দি কণ্টিনিউ কৰিব। কৰাৰ পাছত আপোনাৰ ডেলিভাৰী এড্ৰেছটো বহাই দিব। বহাই দি আৰু একবাৰ কণ্টিনিউ কৰিব। আৰু এতিয়া যদি আপুনি EMI-ত ল'ব খোজে মোবাইলটো, মানে 141 টকা দি, তেনেহ'লে ষ্টেণ্ডাৰ্ড EMI-ত ক্লিক কৰিব। এতিয়া তলত স্ক্ৰল কৰি নিজৰ বেংকৰ নাম আৰু কাৰ্ড নাম্বাৰটো চিলেক্ট কৰিব। এতিয়া আপোনাৰ বেংকৰ লগত যিটো নাম্বাৰ দিয়া আছে, সেইটো নাম্বাৰত এটা OTP আহিব। সেই OTPটো আপুনি ইয়াতে বহাই দিব। মই বাই কৰা নাই কাৰণে OTPটো দিয়া নাই। সেম এনেকুৱাকৈ আপুনি জিঅ' মোবাইলটো কিনিব পাৰে। আপুনি যদি জিঅ' মোবাইল কিনিম বুলি ভাবি আছে নেকি? যদি ভাবি আছে, তলত এটা কমেণ্ট কৰি দিব, আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।